হাই সংগীসকল, মোৰ চেনেললৈ আপোনালোকক মই স্বাগতম জনাইছোঁ। সংগীসকল, আজি মই আপোনালোকলৈ লৈ আহিছোঁ আমাৰ সমগ্ৰ দেশতে যেনেকৈ হাই প্ৰেছাৰ আৰু ডায়েবেটিক্স ৰোগত মানুহবিলাকে ভুগি থাকে, তেনেকৈ আমাৰ হাঁফানি ৰোগতো ভুগি থাকে। গতিকে আজি আপোনালোকৰ লগত মই সেই বিষয়ে আলোচনা কৰিম। আহকচোন তেনেহ'লে দেৰি নকৰোঁ। সংগীসকল, আমাৰ এতিয়া হাঁফানি ৰোগৰ আমি বিশেষকৈ কেইটামান কাৰণ আমি আগতে শুনি আহিছোঁ বা দেখিও আহিছোঁ ৰোগীসকলৰ। তাৰে ভিতৰত প্ৰথমতে আমি প্ৰদূষণৰ পৰা হয় বুলি আমি কিছুমান ধাৰণা কৰিব পাৰোঁ। দিয়কচোন, কেনেকৈ প্ৰদূষণৰ পৰা ধৰক গাড়ী মটৰ চলাৰ কাৰণে বায়ু দূষিত হয়, কল কাৰখানা আদি চলাৰ পৰা ধোঁৱা ওলায়, তাৰ পৰা আমাৰ বায়ু প্ৰদূষিত হয়, তাৰ পৰা আমাৰ হাঁফানি ৰোগ হ'ব পাৰে। কেনেকৈ নাকেদি আমি সেই প্ৰদূষিত বায়ু আমি আমাৰ হাঁওফাওলৈ যায় আৰু তাৰ ফলত আমাৰ হাঁফানি ৰোগ হ'ব পাৰে। দ্বিতীয়তে আমাৰ ধৰকচোন আমাৰ ফুলৰ ৰেণুৰ দ্বাৰা আমাৰ যিবিলাক বায়ু প্ৰদূষণ কৰে ফুলৰ ৰেণুসমূহৰ দ্বাৰা, তাৰ পৰা আমাৰ সেই দূষিত বায়ু আমি সেৱন কৰোঁ আৰু তাৰ ফলত আমাৰ এই হাঁফানি ৰোগ হ'ব পাৰে। তাৰপিছত 3 নম্বৰতে দিয়কচোন আমাৰ এতিয়া বিড়ি চিগাৰেটৰ দ্বাৰা হ'ব পাৰে। বিড়ি চিগাৰেটটো কিন্তু বহুত ডেঞ্জাৰ বস্তু। সকলোৱে এই বিড়ি চিগাৰেটটো আমাৰ আজিকালি ল'ৰা ছোৱালীয়ে বিশেষকৈ নুশুনেই। সেই বিড়ি চিগাৰেটৰ পৰা আমি সদায় আঁতৰত থাকিব লাগে। বিশেষকৈ আমাৰ সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত সেই বিড়ি চিগাৰেট আমি আঁতৰত ৰাখিব লাগে। ধোঁৱাখিনি সৰু ল'ৰা ছোৱালীৰ নাকলৈ যাতে যাবলৈ দিব নালাগে, আৰু নিজেও সেই বিড়ি চিগাৰেট আপোনাৰ খোৱাৰ ফলত এই হাঁফানি ৰোগত পিছত ভুগিব লগা হয়। সেয়ে মই আপোনালোকক ক'ব বিচাৰিছোঁ, এই বিড়ি চিগাৰেট খোৱাৰ পৰা আপোনালোকে বন্ধ কৰিব। তাৰপিছত আমাৰ আৰু এটা কাৰণ আছে, আমাৰ ভেঁকুৰৰ দ্বাৰাও হয়। আৰু তাৰপিছত বিশেষকৈ সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত এই জন্ম হোৱাৰ পিছত সৰু ল'ৰা ছোৱালীখিনি নাকেদি বিজলুৱা ওলায় আৰু খেকাৰ টাইপৰ, সেইখিনি যদি সৰুতে যদি আমাৰ জন্ম হোৱাৰ পিছত চাফা কৰি নিদিয়ে, তেনেহ'লে এই পিছলৈ হাঁফানি ৰোগ হ'ব পাৰে। গতিকে ইয়াৰ কাৰণকেইটা মই আপোনালোকক জনালোঁ, মই জনাৰ ভিতৰতহে। এতিয়া আমি তাৰ কিছুমান বনৌষধি, তৎক্ষণাত পোৱা কিছুমান বনৌষধি সৰু কেইটামান মই টিপছ আপোনালোকক দিম। আহকচোন তেতিয়াহ'লে চাওঁ। সংগীসকল, আমাৰ এতিয়া যিখিনি ঘৰুৱা ঠাউকতে পোৱা টিপছ, সেইখিনিৰ ভিতৰত আপোনালোকে বিশেষকৈ জানে, চিনিও পায় বগা বাহকটো। সেই বগা বাহকৰ পাত দুটামান আনিব, আপোনালোকে থেতালি ল'ব, ৰস অকণ উলিয়াই ল'ব 1 চামুচমান, তাত আপোনালোকে মৌ অকণমান দিব আৰু মিহল কৰি ৰাতিপুৱাৰ আহাৰ খোৱাৰ পিছত আপোনালোকে খাব। এইটো হাঁফানি ৰোগৰ কাৰণে খুবেই ভাল। আৰু দ্বিতীয়তে আপোনালোকে লাই জাবৰি শাকটো মই দিছোঁ আগতে ভিডিঅ'ত, আৰু লাই জাবৰি পাতখিনি ইমান কেইটামান আনিব আপোনালোকে, লাই জাবৰি এনেকুৱা ছিঙি পেলাই, তাৰপৰা অকণমান ৰস উলিয়াব। ৰস উলিয়াই সেই লাই জাবৰিৰ লগত 5টা জালুক গুড়ি কৰিব, তাৰ লগত মিহলাই ল'ব আৰু অকণমান নিমখ দিব, দি লৈ পেলাই আপোনালোকে ৰস উলিয়াই খাব। এইটোও কিন্তু হাঁফানি ৰোগৰ কাৰণে বহুতেই ভাল। আৰু সংগীসকল, কেঁচা হালধিৰ ৰসটো বহুত ভাল। কেঁচা হালধিৰ ৰস 2 চামুচ উলিয়াব, তাত মৌ মিহলাব, মৌ মিহলাই পেলাই আপোনালোকে খাব। সৰু ল'ৰা ছোৱালীৰ কাৰণেও ভাল, ডাঙৰ মানুহৰ কাৰণেও ভাল, দীৰ্ঘদিন ধৰি খাব, ভাল পাব। হাঁফানি ৰোগৰ কাৰণে বহুত ভাল। আৰু তাৰপিছত ক'লা তুলসী আপোনালোকে জানেই, ক'লা তুলসীটো আনিব, তাৰপিছত মৌৰ লগত মিহলাই খাব। আদাটো ৰস উলিয়াব, উলিয়াই পেলাই তাৰ লগত মৌ মিহলাব, মৌ মিহলাই 1 চামুচ 2 চামুচ তেনেকৈ আপোনালোকে খাই থাকিব মাজে সময়ে। এইকেইটা হাঁফানি ৰোগৰ কাৰণে খুবেই ভাল, মই জনা। সংগীসকল, এতিয়া আমি আহোঁ আমাৰ কি কি খাদ্য আমাৰ শাক পাচলিৰ ভিতৰত খাব পাৰোঁ আৰু কি কি আমিনো নাখাব লাগে, মই জনাৰ। গতিকে আপোনালোকে যিখিনি শাক পাচলিৰ ভিতৰত পচতীয়াৰ পাত, দৌনৰ পাত, তাৰপিছতে আপোনালোকে সৰু মানিমুনি আৰু বৰ মানিমুনি, এই শাকখিনি খুবেই ভাল, আপোনালোকে খাই থাকিব। এইখিনি হাঁফানি ৰোগৰ কাৰণে ভাল। আৰু যিখিনি খাব নালাগে সেইখিনিৰ ভিতৰত আপোনালোকে জানে, আপোনালোকে মই ক'বলৈ বিচাৰিছোঁ বিশেষকৈ আপোনালোকে বেঙেনা, কচু, কল, উৰহি, মাটিমাহ, তাৰপিছতে পুৰৈ শাক, পঁইতা ভাত, ঠাণ্ডা বস্তু আপোনালোকে নাখাব, আৰু লগতে বিজলুৱা বস্তু এভইড কৰিব কিন্তু। তেনেহ'লে সংগীসকল, আজিলৈ আহোঁ, বাই।